Hey guys, welcome to my another technical video. আজি মই এই ভিডিওটোত আপোনালোকক শিকাব বিচাৰো এটা মোবাইলতে দুটা WhatsApp দুটা Facebook কেনেকৈ ইউজ কৰিব পাৰে একো এপ ডাউনলোড নকৰাকৈ। Then let's start the video. আমি আহি গ'লো মোবাইলৰ হোম স্ক্ৰীনলৈ। মোবাইলৰ হোম স্ক্ৰীনত অহাৰ পিছত আপোনালোকৰ মোবাইলত সেটিংছ আছে, সেটিংছত যাব। সেটিংছৰ যোৱাৰ পিছত অলপ স্ক্ৰল কৰি তলত আহি ইয়াত দেখিব এডভান্স ফিচাৰ্ছ বুলি এটা অপশ্যন আছে। এডভান্স ফিচাৰ্ছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আৰু অলপ স্ক্ৰল কৰি তলত যাব। স্ক্ৰল কৰি তলত যোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডুৱেল মেছেঞ্জাৰ বুলি এটা অপশ্যন আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কি বস্তু ডুৱেল কৰিব বিচাৰে ইয়াত এই বটনটোত ক্লিক কৰি এনেবল কৰি দিব। এনেবল কৰাৰ পিছত ইয়াত ইনষ্টল বুলি অপশ্যন আছে, ইয়াত ইনষ্টল কৰিব। ইনষ্টল কৰাৰ লগে লগে আমাৰ প্ৰচেছিংটো হৈ আছে। দেন আমাৰ হোৱাটছআপ ইনষ্টল হৈ আছে। আমি হোৱাটছআপ ডুৱেল বনাব বিচাৰোঁ। দেন হোৱাটছআপ আমাৰ ডুৱেল হৈ আছে। তাৰপিছত আমি ফেচবুকো কৰি দেখাম আপোনালোকক। প্ৰচেছটো হৈ আছে, হৈ থাকক বাৰু। অলপ দেৰি লাগিব বিকজ এইটো ইনষ্টল হৈ আছে হোৱাটছআপটো। আমাৰ হোৱাটছআপ ইনষ্টল হৈ গ'ল। আপোনালোকে যদি ফেচবুকো ডুৱেল কৰিব বিচাৰে তেনেহ'লে এই ফেচবুকো ইয়াত দি ইনষ্টল কৰিব লাগিব। আমাৰ ফেচবুকো ইনষ্টল হৈ গ'ল, দুয়োটা আমাৰ ডুৱেল হৈ গ'ল। হোৱাটছআপ ফেচবুক এতিয়া আপোনালোকক দেখাব বিচাৰোঁ আমি। ফেচবুকো ডুৱেল হৈ গ'ল, আমাৰ হোৱাটছআপো ডুৱেল হৈ গ'ল। আপোনালোকে চাব পাৰে এইটো এটা হোৱাটছআপ, এইটো এটা হোৱাটছআপ হৈ গ'ল। আপোনালোক এতিয়া আমি দেখাব বিচাৰোঁ ফেচবুক। এইটো এটা ফেচবুক, এটা ফেচবুক, দুটা ফেচবুক আপোনালোকক অ'পেন কৰি দেখাই আছোঁ। এইটো চাব পাৰে আপোনালোকে। এইটো এটা একাউণ্ট ক্ৰিয়েট কৰা আছে। আৰু নেক্সট এইটো হোৱাটছআপ চাব পাৰে। ইয়াত ক্ৰিয়েট কৰিব লাগিব। দেন আপোনালোকে যদি এটা মোবাইলতে দুটা হোৱাটছআপ ইউজ কৰিব বিচাৰে তেনেহ'লে এইটো ট্ৰিক ইউজ কৰিব লাগিব। আপোনালোকে ইয়াত এগ্ৰি এণ্ড কণ্টিনিউ দিলে আৰু এটা নাম্বাৰ দি হোৱাটছআপ খুলিব পাৰিব। দেন হোৱাটছআপ হ'ল। এতিয়া ফেচবুকটো দেখাই দিওঁ আপোনালোকক। ফেচবুক চাব পাৰে, এইটো চাব পাৰে। এইটো চাব পাৰে, এইটো আমাৰ একাউণ্ট ক্ৰিয়েট কৰা আছে। দেন এইটো একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত নেক্সট ফেচবুকটো দেখাই আছে আপোনালোকক। এইটো চাব পাৰে। ইয়াত দেখাইছে লগ ইন টু এনাডাৰ একাউণ্ট। আপোনালোকে আৰু এটা একাউণ্ট ইয়াত ইউজ কৰিব। ক্ৰিয়েট নিউ ফেচবুক একাউণ্ট। দেন এইটোৱে আছিল আপোনালোকৰ আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।